নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল এছএছ সলিউশ্যনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ৰ প্ৰশ্নটো আছিল প্ৰথম অসমীয়া প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন বি মহানন্দ দাস, প্ৰথম অসমীয়া প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক। আজিৰ ভিডিঅ'টোত তোমালোকৰ বাবে লৈ আহিছোঁ অসমৰ প্ৰথম অসমীয়া এই সম্পৰ্কত অসম কুইজৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহে অসমৰ বিভিন্ন বেচৰকাৰী চৰকাৰী পৰীক্ষাসমূহত বিশেষভাৱে সহায় কৰি আহিছে। গতিকে ভিডিঅ'টোত পলম নকৰিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী, বি ধীৰা চলিহা, চি মীৰা শৰ্মা, ডি মনীষা বৰুৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মীৰা শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। কুৱেশ্যন 2. প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াৰ নাম কি? অপশ্যন এ আনন্দৰাম বৰুৱা, বি আনন্দৰাম ডেকিয়াল ফুকন, চি হেমচন্দ্ৰ গোস্বামী, ডি অযুত শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অযুত শইকীয়া প্ৰথম অসমীয়া পুৰুষ IAS বিষয়া আছিল। কুৱেশ্যন 3. প্ৰথম অসমীয়া সংগীত পৰিচালিকা কোন আছিল? অপশ্যন এ মনীষা বৰুৱা, বি মীৰা শৰ্মা, চি ধীৰা চলিহা, ডি আইদেউ সন্দিকৈ। আনচাৰ এ মনীষা বৰুৱা প্ৰথম অসমীয়া সংগীত পৰিচালিকা আছিল। কুৱেশ্যন 4. প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল? অপশ্যন এ মনালিছা বৰুৱা, বি বাবুল বাৰ্মিজ, চি অনুপম ঘটক, ডি ভোগেশ্বৰ বৰুৱা। আনচাৰ বি বাবুল বাৰ্মিজ প্ৰথম অসমীয়া ফিফা ৰেফাৰী আছিল। কুৱেশ্যন 5. ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন? অপশ্যন এ ভোগেশ্বৰ বৰুৱা, বি নুৰুল আমিন, চি জাভেদ জামান, ডি টলিমেৰন আও। আনচাৰ চি জাভেদ জামান ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমীয়া ক্ৰিকেটাৰ আছিল। কুৱেশ্যন 6. প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল? অপশ্যন এ অজন্তা নেওগ, বি ৰাণী নৰ, চি ছৈয়দা আনোৱাৰ তাইমুৰ, ডি ৰেণুকা দেৱী বৰকটকী। ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী আছিল। কুৱেশ্যন 7. অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী কোন? অপশ্যন এ টলিমেৰন আও, বি ভোগেশ্বৰ বৰুৱা, চি লাভলীনা বৰগোহাঁই, ডি হিমা দাস। ইয়াৰ আনচাৰটো হৈছে অপশ্যন এ টলিমেৰন আও অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ। কুৱেশ্যন 8. ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন? অপশ্যন এ জাভেদ জামান, বি নুৰুল আমিন, চি বাবুল বাৰ্মিজ, ডি ভোগেশ্বৰ বৰুৱা। ইয়াৰ আনচাৰটো হৈছে অপশ্যন বি নুৰুল আমিন ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি আছিল। কুৱেশ্যন 9. অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অপশ্যন এ অজয় লাম্বা, বি AK পাটনায়ক, চি হলিৰাম ডেকা, ডি আনন্দৰাম বৰুৱা।
ইয়াৰ আনচাৰটো হৈছে অপশ্যন চি, হলিৰাম ডেকা অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। কুৱেশ্যন 10, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন? অপশ্যন এ, শক্তিকান্ত দাস, বি, দেৱজিৎ বৰুৱা, চি, এ বি দত্ত, ডি, গণেশ ফুকন। ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি, গণেশ ফুকন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক আছিল। কুৱেশ্যন নম্বৰ 11 তথা অন্তিমটো প্ৰশ্ন তোমালোকৰ বাবে। প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? অপশ্যন এ, আইদেউ সন্দিকৈ, বি, জুপিতৰা ভূঞা, চি, গায়ত্ৰী মহন্ত, ডি, চেতনা দাস। ইয়াৰ উত্তৰটো যদি তোমালোকে জানা তেন্তে কমেণ্ট কৰি জনাবাচোন। শুদ্ধ উত্তৰ দুটা প্ৰথম 5 জনৰ নাম ৰেণ্ডমলি বাছি উলিয়াই পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।